বড়োলেণ্ড ৰাজ্যৰ কাউন্সিলৰ জীৱন বৰাই আৰু অসমৰ কেবিনেট মন্ত্ৰী চৰণ ডাঙৰীয়া আৰু আমাৰ BTC সন্মানীয় বিএসকল MCLসকল আৰু উপস্থিত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সন্মানীয় DC বাইদেউ সন্মানীয় SP ডাঙৰীয়া আৰু উপস্থিত আমাৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দসকল আজি আমি সঁচাকৈ খুব গৌৰৱ কৰি ক'ব পাৰোঁ আমি সন্মানীয় আমাৰ জুবিকাৰ ডাঙৰীয়াৰ আজি জন্মদিনৰ যিটো শ্ৰদ্ধাঞ্জলি আয়োজন ইয়াত আমি একেলগে সন্মান দি পেলাই শ্ৰদ্ধাঞ্জলি জনাব পাৰিছোঁ আৰু আজি যিমান যিখিনি কাৰ্যসূচী আছে এই কাৰ্যসূচীত সকলোৱে মানে উপস্থিত থাকিব বুলি মই কামনা কৰিছোঁ আমাৰ ইয়াত আজি জুবিকাৰ ডাঙৰীয়াৰ যিটো জন্মদিন উপলক্ষে যিখিনি প্ৰগ্ৰাম আছে আমি মিলিকে সঁচাকৈ মই প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ আজি দিনজৰি যিটো কাৰ্যসূচী হ'ব এইটো যাতে ভালে ভালে মানে সম্পূৰ্ণ কৰিব পাৰে তাৰ কাৰণে মই সকলোকো সহযোগ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ তো আজি সেইখিনি যে আমাৰ ইয়াৰ পিছত আৰু ৰক্তদান ব্লাড ডোনেশ্যন প্ৰগ্ৰাম আছে আমাৰ DC মহোদয়ৰ নেতৃত্বত কোকৰাঝাৰ DC মহোদয়ৰ নেতৃত্বত আৰু এই ব্লাড ডোনেশ্যন যিটো প্ৰগ্ৰাম গোটেই অসমতে হৈ আছে এতিয়া আৰু আমাৰ কোকৰাঝাৰতো সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আজি এই ব্লাড ডোনেশ্যন যিটো প্ৰগ্ৰাম অলপ পিছত আমি আৰম্ভ কৰিম এইখিনি কৈ মই সকলোকে ধন্যবাদ যাচি মই বক্তব্য বিদায় দিছোঁ। থেংক ইউ।